guys, welcome back to my YouTube channel. So আজি এটা সৰুকৈ পিকনিক খাবলৈ আহিছো। এই সৰু খাৰাকৈ এটা পিকনিক খাম। So guys, আকৌ মহাই আহিব আছে, তাৰ পিছত মহাই অহাৰ পিছত খানাটো আৰম্ভ কৰি দিম। তাৰ ঘৰতে বনাই লৈ আহিছো। বিন্দাস ইয়াতে এতিয়া খাব লাগে। আৰু কি আনিছো সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিওটো শেষলৈকে আপোনালোকে চাই থাকক। So guys, বৰ্তমান ইফালে মহাই আহিবাল। তাৰ পিছত বঢ়িয়াকৈ বিলাক উলাও এতিয়া। কি আছে মাহি দে। দিয়া মাহি কৈ দিয়া। কেঁচুৱা পোলাও আৰু পোলাও তাত আছে লাহে লাহে দেখা ইয়াতো আছে দেখুৱাই আছো এইয়া জহা চাউলৰ পোলাও তাৰ পিছত লোকেল মুৰ্গী আৰু এটো দেখা দিয়া এটো অৰিজিনেল ন গাহৰি পুৰা বঢ়িয়া guys আৰু ইফালে চাই লওক পুৰা তিহ আৰু পিয়াজ বঢ়িয়াকৈ কাটি দিছে guys চাই লওক ইফালে পুৰা পোলাও তাৰপিছত এইটো লোকেল মুৰ্গী তাৰপিছত এইটো গাহৰি পুৰা তাৰপিছত এইটো পিয়াজ চগাই চিটা খাব লাগে বঢ়িয়া কাট মাংস পুৰা ৰঙা ৰঙা দেখা বিকলি নলাগে বঢ়িয়া এটা লোকেশ্যনত আহি পাইছোঁ চাওঁ আজি লাষ্ট ডিচেম্বৰ বুলি সৰু সৰাকৈ এটা পিকনিক কৰিলোঁ মহামাহীৰ লগত আৰু বাইদেউৰ লগত ভণ্টিৰ লগত সৰুকৈ এটা পিকনিক কৰিলোঁ এটা দিন ক'তো ট্ৰেভেল কৰিব পৰা নাই কাৰণ অকলে ট্ৰেভেল কৰিব নোৱাৰি আৰু মোৰ ফ্ৰেণ্ড পোৱা নাই বিক্ৰমটো জানেই সি নাযায় আৰু মোৰ লগত ঘূৰিবলৈ চাওঁ কি হয় যদি ফ্ৰেণ্ড পাওঁ তেতিয়া আপোনালোকে নিশ্চয় দেখিব এনেকুৱা ট্ৰেভেল কৰা ব্লগ নিশ্চয় দেখিব গাইছ আজি আপোনালোকক খানা খোৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই আজি বাইকৰ পৰা ডাইৰেক্ট বাই বাই দি দিছোঁ চাওক গাইছ এতিয়া যাব লাগে বাই বাই